আমাৰ মাজত প্ৰশিক্ষক হিচাপে উপস্থিত আছে শ্ৰদ্ধাৰ জিনা ৰাজকুমাৰী বাইদেউলৈ মই পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আমাৰ এই প্ৰশিক্ষণ অনুষ্ঠানটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে। যোৱাকালি মই অনুপস্থিত আজি আমাৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানটো আয়োজক হ'ল সমলয় সাংস্কৃতিক গোষ্ঠী ইয়াৰ আমাৰ মহাবিদ্যালয়ত তেওঁলোকে এটা সাংস্কৃতিক জিলা ৰাজকুমাৰী তেখেত আহি আমাক কি কৰিছে গৌৰৱান্বিত কৰিছে আহি তেখেতলোকে মই মহাবিদ্যালয়ৰ তৰফৰ পৰা মই কি কৈছোঁ আন্তৰিক অভিনন্দন আৰু লগতে আমি কি কৈছোঁ সাদৰ সম্ভাষণ জনাইছোঁ। সুপ্ৰভাত জনালোঁ যিসকল ছাত্ৰ ছাত্ৰী কৰ্মশালাত অংশগ্ৰহণ কৰা সকল তেওঁলোক অকণমান উঠি দিবা নেকি। গোলাঘাট জিলাৰ দেওৰাজ ৰয় মহাবিদ্যালয়ত দুদিনৰ নৃত্যৰ কৰ্মশালা হৈছিল বড়ো লোকনৃত্য আৰু কাৰ্বি লোকনৃত্য। গতিকে এই দুদিনৰ লোকনৃত্য হিচাপে মই যিসকল ছাত্ৰ ছাত্ৰীক মই পাঠদান কৰিছিলোঁ বা মই শিকাবলৈ গৈছিলোঁ তেওঁলোকৰ অভিভূত হৈছিলোঁ। তেওঁলোকৰ খুব ধুনীয়া এটা সঁহাৰি আৰু যথেষ্ট তেওঁলোকৰ ইচ্ছা আছে আকাংক্ষা আছে আৰু ইচ্ছুক তেওঁলোকে খুব একাগ্ৰতাৰে শিকি গৈছিল আৰু তেওঁলোকক এই উদ্দেশ্যে মই আগবঢ়াই লৈ গৈছিলোঁ। পিছৰ অংশলৈ আহক। আমি ভাবিছোঁ কি মই গীতটি শিকাই দিয়াৰ লগে লগে তেওঁলোকে ইমান ধুনীয়াকৈ আয়ত্ব কৰিব পাৰিছিলে আৰু লগে লগে মই এই নাচটোৰ ষ্টেপখিনি মই দেখুৱাই গৈছিলোঁ। খুব সুন্দৰভাৱে তেওঁলোকে আয়ত্ব কৰিছে। দেওৰাজ
দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মোক এই সুযোগকণ দিয়াৰ বাবে আকৌ লগ পাম, পুনৰ ধন্যবাদ জনাইছোঁ।